এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আমাৰ কিন্তু একদম ভাল নহয় কোনো ৰেচিপি বা ব্লগিং অনা নাই আপোনালোকলৈ এটা বিশেষ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে আহিছোঁ ফাৰ্ষ্টতে দেখাই লওঁ তাৰপাছত কৈ আছোঁ এই ধেমাজি মাছমজিয়াত এইখিনি 4 নম্বৰ ৱাৰ্ড পৰে অৱস্থা চাওকচোন পানীত হাঁহ নচৰা বিলৈ হৈছে ৰাস্তাত যিমান পানী দেখিছে পথাৰৰ ফালে কিন্তু একদম পানী নাই আৰু ড্ৰেইনবিলাক যদি আজি ভালদৰে বনাই দিলেহেঁতেন আজি আমি এনেকুৱাকৈ ভুগিব লগা নহ'লহেঁতেন এয়া চাওক আজি 3 মাহ হোৱা নাই ৰাস্তাৰ অৱস্থা এনেকুৱা হৈ গৈছে আৰু কি ক'ম আৰু আপোনালোকক দেখি হয়তো আপোনালোকে বুজিছে আৰু বিশেষ ক'ব লগা মোৰ এনেকুৱা নাই ৰাস্তাটো মানে যান বাহন যাবলৈ ইমান অসুবিধা হৈছে স্কুলৰ ল'ৰা ছোৱালী যাবলৈ ইমান অসুবিধা হৈছে এতিয়া স্কুল বন্ধ আছে বুলিহে বাকী যাতায়াতৰ কাৰণে ইমান অসুবিধা হৈছে আপোনালোকে নিজে ভাবি চাওকচোন কেনেকুৱা অৱস্থাত আমি আছোঁ এতিয়া এইটো ৰাস্তাতে ৰাতিয়ে দিনে অহৰহ মানুহ গৈ থাকে আৰু বতাহ ধুমুহা কেতিয়া আহে ক'ব নোৱাৰি আৰু অনবৰত বতাহ ধুমুহা হৈয়ে থাকে তেনেস্থলত যদি ৱাৰডাল ছিঙি পানীত পৰি থাকে তেতিয়াহ'লে ডাঙৰ অঘটন হ'বলৈ গৈ আছে সেইটো কথা আপোনালোকে চকু দিয়ক বহুত ডাঙৰ বিপদ হ'বলৈ গৈ আছে তেতিয়া সেই বিপদটো যদি হয় তেতিয়া কাক দুখ দিব চৰকাৰক দুখ দিব গতিকেলৈ অনুৰোধ কৰিছোঁ চৰকাৰক যাতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ ৱাৰ্ড এই ধেমাজি 5 নম্বৰ 6 নম্বৰ ৱাৰ্ড কেইটা যে ইমান পানীত পৰি থাকিব লগা হৈছে সেইখিনি যাতে আপোনালোকে চকু দিয়ে আৰু এটা কথা যাতে মনত ৰাখিব আপোনালোকে কাক কাম দিলে কি কাম কৰে সেইটো অকমান চকু ৰাখিব আজিকালি কি হৈছে আমাৰ এইটো ৰাস্তা কথাই কৈছোঁ যোনকেইটা মানুহে কৰিছে সেই ঠিকাদাৰ কেইটাৰ পকেট গৰম হৈছে তাৰ বাহিৰে একো হোৱা নাই আধা পইচা লগাইছে যদি ৰাস্তাটো তাৰ আধা সিহঁতৰ পকেট গৰম কৰিছে পইচাটো ল'ব ডাঙৰ কথা নহয় কিন্তু ৰাস্তাটো কামটো ভালকৈ কৰিব লাগে তেওঁলোকে যায় এইটো ৰাস্তা দিয়ে অহা যোৱা হয়তো কৰিব পাৰে ক'লা চশমা পিন্ধি ক'লা গ্লাছ লগাই গাড়ীৰ ভিতৰে ওপৰেদি পাৰ হৈ যায় তেওঁলোকেতো এনেকুৱা প্ৰভাৱ পৰা নাই গতিকেলৈ আমি কেনেকুৱা ভুক্তভোগী হৈ আছোঁ আমি গম পাইছোঁ গতিকেলৈ অনুৰোধ কৰিছোঁ আপোনালোকে যাতে আমাৰ এই ৰাস্তাটো কথা অকণমান ভাবি চায় পানী হৈছে চাওক কোনে আৰম্ভণি হৈছেহে বাৰিষা দিনটো আৰু গোটেই বাৰিষা দিনটো যাবলৈ আছে এতিয়াই এনেকুৱা অৱস্থা আৰু দিন গ'লে আৰু কি হ'ব চাওকচোন এইফালে স্কুলখনৰ অৱস্থা চাওকচোন এতিয়া বাৰু স্কুল বন্ধ আছে তথাপি এপাক দেখাই দিছোঁ চাওকচোন এই অৱস্থা স্কুলৰ ভিতৰখন দেখিছেনে স্কুলৰ ভিতৰত দেখিছেনে পূৰা পানী এতিয়া অলপটো শুকাইছেহে এনেকুৱাকৈ পানী হৈয়ে থাকে স্কুল বন্ধ আছে বুলিহে স্কুল খোলা থাকিলেও এনেকুৱাকৈ পানী থাকিলে 3 দিন 4 দিনলৈকে স্কুল বন্ধ থাকে আৰু এই ৰাস্তাটো দেখিছে যে এই ৰাস্তাটো একদম মেইন ৰাস্তাত পায়গৈ আৰু এই ৰাস্তাটোৱেদি মানুহে বিভিন্ন বেপাৰ বাণিজ্যলৈ এইটো ৰাস্তাই দিয়ে যায় গতিকেলৈ এইটো ৰাস্তাটো ভাল হৈ থাকিবই লাগিব ভাল নকৰিলে মানুহ কেনেকৈ যাব আৰু যদি আপোনালোকে ড্ৰেইনবিলাক যদি ভালকৈ বনাই দিলেহেঁতেন আজি এনেকুৱা অৱস্থাত আমি থাকিব লগা নহয় চাওকচোন পানী হৈ আছে আৰু এইফালে ককাজনে দোকান দি আছে ককা কি অসুবিধা হৈছে কওকচোন এতিয়া পানীখিনি হোৱাৰ পৰা কি অসুবিধা হৈছে অসুবিধা কি হ'ব এইটো মাল অনা আমাৰ দিগদাৰ হৈছে আৰু মানে কাষ্টমাৰ অহা দিগদাৰ হৈছে ৰাস্তাটো ইমান পানী দুদিন হৈছিলেহে ৰাস্তাটো বনোৱা হৈছিলে এইবিলাক জেগা ভাগিলে সেইটোৱে এতিয়া কি ক'ব আপুনি এতিয়া কি ক'ব আৰু এইবিলাক কৰিও লাভ নাই আহে তেওঁবিলাক আহি পেলাই এনেই ফটো মাৰিব ইফালে মাৰিব সিফালে মাৰিব সিমানতে সামৰণি আৰু নিজৰ কামটো শেষ কৰা যায়গৈ ৰাস্তা যি হয় হওক এইফালে যে পাছফালে যে চাবলৈ ক'ত ভেটা আছে ক'ত মাছৰ কাৰণে বান্ধ পাতিছে এইবিলাক লক্ষ্য কৰিব লাগে হয় হয় অকল ৰাস্তাটো বনাই দিলে কাম নহয় নহয় মানে এইফালে এটা জান আছে এই পুলটো যে দেখিছে নহয় এই পুলটোতে এটা জান আছিলে হয় এইটো কিন্তু এতিয়া নতুন মেপত নোলায় এইবিলাক ওলাব পুৰণা মেপত সেইফালে এতিয়া সেই পুলটো আছে এই পুলটোৰ ফালে এটা জান আছিলে তেতিয়াতো সিমান পানী নাই আজি 3 বছৰ পৰা কেলৈ পানী হৈছে ইমান গতিকে জানবোৰ চব মানে মণ্ডলে পতা লগাই দিছে ৰাস্তা বনালে কি ৰাস্তা পৰ্বত নিচিনা ওখ হৈ গৈ থাকিব পানীও ওখ হৈ গৈ থাকিব হয় নহয় গতিকে পানীটো যদি জেগালৈ যাবলৈ নাপায় কিন্তু পথাৰত আকৌ ইফালে পানীয়ে নাই এতিয়া ৰাস্তাত পদূলিতহে পানী হৈছে ৰাস্তাতহে মানে মেইন ৰাস্তাত পানী মানুহৰ ঘৰ বাৰীত পানী চব কথাবোৰ সেই নিচিনাকৈ মানে আমাৰ এতিয়া কাক কম কি কৰিব ধন্যবাদ ককা
ক'বলৈ উপায় নাইকিয়া হৈ গ'ল। গেটৰ সন্মুখত দেখিছেনে পুৰা পানী, চাৰিওফালে পানী 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 পানী, আৰু কিমান চাব পানী। এইফালে ক'ত যোৱা? টিউচনলৈ? ৰাস্তাটোৰ বিষয়ে কিবা ক'বা নেকি? যাবলৈ অসুবিধা হয় ন? ৰাস্তাটো ভালকৈ চাব লাগে, 2 দিন হৈছে বনোৱা, ৰাস্তাটো ভাঙি গৈছে। ঠিক আছে, যোৱা, থেংক ইউ। ক'ৰ পৰা আহিছে এতিয়া? অফিচৰ পৰা। ৰাস্তাটোৰ বিষয়ে কিবা এটা ক'ব নেকি? কি ক'ম আৰু, ৰাস্তা একেবাৰে অৱস্থা বেয়া, পানী মানে চাৰিওপিনে। হয়। 4 নং ৱাৰ্ডৰ চাইকেল চাউচৰ ফ্ৰণ্টেদি যিটো মানে ৰাস্তা ভদ্ৰপৰালৈ বুলি সোমাই গৈছে, সেই ৰাস্তাটো যি তুমি আহিব নোৱাৰা, ৰাস্তাটো গোটেই ফলা বগা বাট, মানে ৰাস্তা শিলগুটি ডাঙৰ ডাঙৰ ফলীয়া শিল। এতিয়া স্কুটি লৈ আহিছোঁ ন, স্কুটি লৈ আহি পিনে ফলা বমা আছে, কেতিয়াবা পৰি যাবলৈও চান্স আছে। মানে পৰিলোহেঁতেন না, যেনে এই অৱস্থা দেখিছেনে? নাই ন। হয় হয়, ৰাস্তাটো বেছি দিন হোৱা নাই বনোৱা। সেইটো বনোৱাই নাই ৰাস্তাটো। হয় হয়, মেইন ৰাস্তাটো সপ্তাহী বজাৰ পৰা সোমাই অহা ৰাস্তাটো সেইটোহে বনাইছে। হয়, সেইটো আমাৰ যদি সোনকালে যদি কিবা এটা ব্যৱস্থা কৰি দিয়ে আৰু ন, হয় হয়, তেতিয়া আমাৰ অলপ সুবিধা হ'ব আৰু অফিচ যাবলৈ, স্কুল যাবলৈ, এতিয়া ক্লাছ যাবলৈ ইমান অসুবিধা হৈছে। হয় হয়। বাৰিষা কালত গ্ৰাম্য অঞ্চলত বানপানী হয়, সেইটো মানি লৈছোঁ। সেই বুলি ৰাস্তা পদূলি এনেকৈ পানী নহয়। আৰু এইখিনি এৰিয়াত, বিশেষকৈ যোনকেইটা এৰিয়াত পানী হৈছে সেইকেইটা কথা কৈছোঁ। এজাক বৰষুণ দিলে এনেকুৱা অৱস্থা হয়। গ্ৰাম্য অঞ্চলততো বাৰিষা কালত খেতি পথাৰ কৰিবৰ কাৰণে দ ঠাই, যিহেতু বানপানী হয়। বানপানী বুলিয়ে নহয়, পানীৰ প্ৰয়োজন হয়, গতিকেলৈ পানী হয়, কোনো তাত অসুবিধা নহয়। কিন্তু এইখিনি একেবাৰে টাউনৰ কাষতে লাগি থকা, একদম মেইন ৰাস্তাৰ ওচৰতে লাগি থকা ঠাই, এইখিনি ঠাই মানে যোনখিনি ঠাই আপোনালোকক এতিয়া মই দেখাই আছোঁ, গতিকেলৈ সেইখিনি ঠাই যদি এনেকুৱা অৱস্থা হয়, কি হ'ব বাৰু আপোনালোকে এবাৰ ভাবি চাওকচোন। কল্পনা বাহিৰত, কি ক'ম, মানে ক'বলৈ লাজ লগা কথা, দুখ লগা কথা, কিন্তু উপায় নাই। প্ৰায় মানুহে জানে যে ধেমাজিখন বানপানীৰে বুৰি আছে। আৰু এতিয়া এটা কথাই কওঁ, আহি থকা ইলেকশ্যনৰ আগে আগে যাতে আমাৰ এই ৰাস্তাটোৰ কথা অকণমান ভালকৈ চিন্তা কৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু খুব শ্বেয়াৰ কৰিব, যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ হাতত পৰেগৈ। বহুত আশাবাদী হৈ আজি ভিডিঅ'টো আপলোড কৰিছোঁ আৰু আপোনালোকৰ পৰাও বহুত সহায় সহযোগিতা আশা কৰিলোঁ। আপোনালোকৰ এটা শ্বেয়াৰে আমাৰ কাৰণে বহুত উপকাৰ কৰিব, গতিকেলৈ সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে।